ভাল লাগিছোঁ ইমান দিনৰ পৰা আমাৰ সান্তালসকলে মানে পিছপৰা জাতি আছিল কিন্তু এতিয়া ওপৰত যাব পাৰিছে আমাৰ জাগাৰ নহ'লেও তথাপিও আমাৰ জাতিৰ কাৰণে খুব ফূৰ্তি লাগি আছোঁ আনন্দ লাগি আছোঁ মই আজি খুব মানে এটা ফূৰ্তি লাগিছে এটা মানে আনন্দিত এটা লাগিছে কিয়নো আজি হিষ্টৰিকেল এটা ডে হৈছে যেহেতু আজি ভাৰতৰ স্বাধীন হোৱা বহুত দিন হৈছে তাৰ ভিতৰত আমাৰ যিমান গাঁও অঞ্চলত থকা পিছপৰি থকা অঞ্চলৰ ট্ৰাইবেল গোষ্ঠী জনগোষ্ঠীক কোনো পৰ্যায়ে কংগ্ৰেছৰ চৰকাৰ দিনৰ ৰাষ্ট্ৰপতি কৰি দিয়া নাছিল কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি মানিব লাগিব ধন্যবাদ দিব লাগিব তেখেতে নেতৃত্বত আজি আমাৰ মানে উৰিষ্যাৰ এজন মহিলা মানুহক তেখেতে ৰাষ্ট্ৰপতি হিচাপে তেখেতে স্বীকৃতি দিছে আৰু অলপ আগতে আপোনালোকে নিশ্চয় গম পাব যে ৰিজাল্ট মানে অলৰেডি এতিয়া মানে চলি আছে অলপ পিছত আমাৰ 2-3 বজাতে আমি অলৰেডি গম পাম যে আজিৰ ভাৰতত মানে ৰাষ্ট্ৰপতি কোনে হ'ব তাৰ মাজত আপোনালোকে নিশ্চয় গম পাব যে আমাৰ যিজন মহিলাক দিছে এই মহিলাৰ নামটো হৈছে দ্ৰৌপদী মুৰ্মু হয় এই বাইদেউজনীয়ে নিশ্চয় আজি তেখেতে ৰাষ্ট্ৰপতি হিচাপে তেখেতে স্বীকৃতি পাব আৰু চবে মানে ভোট দিছে আৰু তেখেতে মানে জিকিব মই তেখেতক প্ৰথমে মই আগতীয়া তেখেতক কংগ্ৰেচুলেশ্যন যাচিছোঁ আমাৰ দেৱৰগাঁও ব্লক হিচাপে আৰু আজি এই প্ৰগ্ৰামটো আমি সেইটো কাৰণে পাতিছোঁ এই আমাৰ আমগুৰি প্ৰাইমাৰী অঞ্চলৰ তুলসীজোৰা এটা মানে ফিল্ডত আমি পাতিছোঁ যে আমাক কালি নিৰ্দেশ দিছিলে যে আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ BTRৰ CM আৰু লগতে আমাৰ MLA লৰেন্স চাৰী ডাঙৰীয়া মানে এই আমাক প্ৰগ্ৰামটো কৰিবৰ কাৰণে তেখেতে দিছে যে আমাৰ অঞ্চলত মোৰ অঞ্চলত যিমান মানে সান্থাল আদিবাসী গোষ্ঠীবিলাক মানুহ আছে তেখেতসকলক লৈ পেলাই যাতে আপোনালোকে 2 ঘণ্টা 3 ঘণ্টা এটা প্ৰগ্ৰাম কৰিব লাগে আৰু মানে বাইদেউজনক যিজন ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে তেখেতক আমি ধন্যবাদ দিব লাগে বুলি কয় তেখেতে কোৱাৰ কাৰণে আজি আমি যোৱা প্ৰগ্ৰামটো পোৱাৰ লগে লগে আমি সকলো ৰাইজক লৈ পেলাই নিশ্চয় ইয়াত আমি আজি পাতিছোঁ আৰু তেখেতসকলক আমি আগতীয়া মিঠাই খুৱাইছোঁ যাতে আমাৰ ৰিজাল্টটো যাতে ভাল হৈ আহে NDA চৰকাৰ যি আমাৰ আমি এটা অংশ হিচাপে আছে যে UPPL হিচাপে তো UPPL হিচাপে আমাৰ যিমান MLA MP বিলাকে আমাক ভোট দি পেলাই মানে বাইদেউজনক মানে জিকাৰ কাৰণে আজি তেখেতসকলে নিশ্চয় এটা পজিটিভ এটা ৰিজাল্টটো পাব বুলি মানে আমি আশা কৰিছোঁ আৰু অলপ আগতে আমাৰ MLA গুচি গ'ল আমাৰ লৰেন্স চাৰী ডাঙৰীয়া আহিছিল আৰু তেখেতে ইয়াত আমাক আহি পেলাই তেখেতে ধন্যবাদ দিছে যে আমি ইয়াত সৰু সৰু জনগোষ্ঠীবিলাকে আমি আশা কৰিছোঁ যে ইমান বছৰৰ পিছত আজি ফাৰ্ষ্ট মানে মহিলা মানে সাঁওতাল মহিলা জনগোষ্ঠীৰ প্ৰায় এজন মহিলায়ে ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে সেই ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে আমাৰ সৰু সৰু যিবিলাক জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হ'ব বুলি মই আশা আছোঁ